everyone, welcome to the wonderful YouTube channel. আৰু আজি বহুত বেছি ধুনীয়া ধুনীয়া মেখেলা চাদৰ লৈছো ইউনিক ডিজাইনত লৈছো আপোনালোকে চাই বহুত বেছি ভাল পাব আৰু মোৰ ভিডিও বিলাক যদি চাই ভাল পায় তেতিয়াহলে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থব আৰু ফেসবুক পেজত যদি চাই আছে ফলো আৰু লাইক কৰি থব তো দেৰি নকৰি বলক ভিডিওটো স্টাৰ্ট কৰো আৰু ভিডিও বিলাক লাইক কৰিবলৈ নাপাহৰিব সকলো এটা লাইক দি যাব আৰু প্ৰথম কাপোৰটো দেখাবলৈ লৈছো এটো কালাৰত আছে খুব ধুনীয়া এটা কালাৰ হয় আৰু বাহিৰত বৰষুণ দি আছে অকমান মানে মাত্ৰ বৰষুণৰ আৱাজটো আহিব পাৰে এটো এটা বেলেগ ধৰণৰ ডিজাইনত আনিছো আগতে দেখাইছিলো কিন্তু এটো অলপ বেলেগত আহিছে আচলটো অলপ বেলেগ ডিজাইনত আহিছে চাওক আৰু লগতে এটো নাচনি বুটা আছে কিন্তু আগতে বকেট ডিজাইনত আছিল এতিয়া মাজত গুটে ফুল কৰাই দিয়া হৈছে এটো চাওক এনেকৈ সাইডতটো আছে আৰু লগত পাৰিও হ'ব আৰু মাজতো ডিজাইন হ'ব এটো বকেট ডিজাইন নহয় এটো চাওক মাজতো ডিজাইন হ'ব হেভি ডিজাইনত আছে আচল হেভি হ'ব এনেকৈ খুব ধুনিয়া লাগিছে এই যে আসলতে মাজত ডিজাইন কৰি দিয়া কাৰণে এটো চাওক আচলটো এনেকৈ বেছিকৈ ফুল দিয়া আছে আগতকৈ আৰু এনেকৈ সাইডত পাৰিটো তেনেকৈ কাম আছে আৰু মাজতো এনেকৈ কাম হ'ব মাজতো এনেকৈ ফুল হ'ব এতিয়া এটো বকেট ডিজাইন নহয় মাজত এনেকৈ বুটা কৰাত আহিছে খুব ধুনিয়া লাগিছে আৰু এটো কালাৰো খুব ধুনিয়া হয় আৰু লগতে পাৰিও হ'ব এটো চাওক এখন মেখেলা হয় আৰু যদি কোনোবাই বুলে এটো পাৰিত যেহেতু আছে কাম যদি ব্লাউজত দি দিও বুলি কয় তেতিয়াও ব্লাউজত লগাই লব পাৰিব পাৰিকেইটা খুব ধুনিয়া পাৰি দিয়া হৈছে এইগিটা চাওক এইগিটা সাইড পাৰি দিয়া হৈছে আৰু এটো ব্লাউজ পিছৰ কাৰণে এটা পাৰি দিয়া হৈছে আৰু ব্লাউজ পিছৰ স্লিপছটো এইগিটা লগাই লও বুলি কলে লগাই লব পাৰিব কাৰণ এটো সাদৰখনৰ বৰ্ডাৰ সেলফ বৰ্ডাৰ কাম কৰা আছে এটো চাওক এজো খুব ধুনিয়াকৈ লব পাৰিব আৰু যদি লব বিচাৰে তেতিয়াহলে স্ক্ৰিনত যেটো নাম্বাৰ দিয়া আছে হেতু নাম্বাৰ স্ক্ৰিনশ্বট পঠাব আৰু অনলাইন পে কৰি লব পাৰিব অল আসামত শিপিং ফ্ৰী হ'ব আৰু অসমৰ বাহিৰৰ কোনোবাই যদি লব বিচাৰে তেতিয়াহলে শিপিং চাৰ্জ এটা 100 रुपीस এক্সট্ৰা পে কৰিব লাগিব আছে বটল গ্ৰীন কালাৰত আছে খুব ধুনিয়া এটা কালাৰ হয় আৰু কপাৰ গুণাৰ কাম আছে গুটেই গিটাতে আজি কপাৰ গুণাৰ কাম আছে আৰু কপাৰ গুণাৰ কাম আছে আগৰটো কপাৰ গুণাই হ'ব এটো বটল গ্ৰীন কালাৰটো খুব ধুনিয়া লাগিছে আৰু যেটো হেভি কৈ কৰাই দিয়া হৈছে এইবাৰ বহুত বেছি ধুনিয়া লাগিছে কাপোৰটো এটো চাওক এটো আচলটো হ'ব হেভি কৈ কৰা আছে আৰু এনেকৈ সেলফ বৰ্ডাৰ কাম কৰা আছে সেলফ বৰ্ডাৰ কাম কৰা আছে আৰু লগত মাজত এনেকৈ বুটা বুটা কৰা আছে এজো কালাৰটো খুব বেছি ধুনিয়া লাগিছে খুব ধুনিয়া কালাৰ হয় কালাৰ গিটা আসলতে মই সিলেকশন কৰিয়ে যেটো আনো ভিডিও দেখুৱাবলৈ হলে খুব ধুনিয়া ধুনিয়া কালাৰত আছে এখন মেখেলা হয় মেখেলাখনো আহল বহল হ'ব আৰু হকত মানুহে লব পাৰিব এখন মেখেলা হয় আৰু লগত আছে মেখেলাখন চাওক খুব ধুনিয়াকৈ এনেকৈ আচলটোৰ গতে হেভি কৈ কৰি দিয়া আছে মেখেলাখন খুব বেছি ধুনিয়া লাগিছে আৰু পাৰিখিনি ব্লাউজ পিসটো দেখাই দিছো এটো পাৰি হয় বটল গ্ৰীন কালাৰত কপাৰ গুণটো খুব ধুনিয়াকৈ ফুটি উঠিছে এটো চাওক এনেকৈ গিটা সাইড পাৰি দিয়া আছে এটো ব্লাউজ পিস হয় আৰু এইজোৰো আপোনালোকে ধুনিয়াকৈ লব পাৰিব চাওক এটো এটা কালাৰ আছে এটো ব্ল্যাকে হয় কিন্তু অলপ সিয়াহি ব্লু কালাৰ আছে ভিডিওটো একেবাৰে ব্ল্যাক দেখিব মানে পুৰা ব্ল্যাকে দেখা পাইছে কিন্তু অকমান সিয়াহি ব্লু কালাৰ টাইপৰ হয় কিন্তু ব্ল্যাক সিয়াহি ব্লু এনেকুৱা টাইপৰ হয় আৰু কপাৰ গুণাৰে কাম কৰা আছে খুব মানে এটোটো বকেট ডিজাইন নহয় গুটে অল ওভাৰ ওয়ার্ক কৰা আছে এটো চাওক এটো আচলটো হেভি কৈ আছে সাইড পাৰি গিটা এনেকৈ আছে মেলি পেলাই এটোই দেখাইছো কাৰণ প্ৰত্যেকটা কালাৰতে আপোনালোকে বেলেগ বেলেগ দেখা পাব কাপোৰ সমূহ এটো চাওক সকলোৱে কালাৰ চইচ বিলাক বেলেগ বেলেগ হয় এটো সিয়াহি ব্লু কালাৰত আছে ব্ল্যাক পুৰা ব্ল্যাক নহয় আৰু এখন মেখেলাখন হয় আৰু লগত আছে সাইড পাৰি গিটাও ধুনিয়াকৈ এইগিটা সাইড পাৰি চাওক এইগিটা সাইড পাৰি আৰু ব্লাউজ পিস হ'ব এইজোৰো আপোনালোকে ধুনিয়াকৈ লব পাৰিব এটো এটা আছে ব্লু কালাৰত আছে এটো বহুত ধুনিয়া লাগিছে এটো সেম ডিজাইন হ'ব এটো লব পাৰে যি সকলে লাইট এনেকুৱা কালাৰ বিলাক ভাল পায় তেওঁলোকে লব পাৰিব এটো চাওক এটো খুব ধুনিয়া এটা কালাৰত আহিছে বৰ্ডাৰটো এনেকৈ সেলফত কৰা আছে আৰু এইখিনি এনেকৈ কৰা আছে মাজৰখিনি এটো চাওক এনেকৈ হয় আৰু লগত সাইড পাৰি আছে
ইয়াৰ সাইড পাৰি কিটা চাদৰতে কৰা আছে এইখিনি চাওক এটো চাদৰত আছে আৰু এখন মেখেলা হয় এখন চাওক এখন মেখেলা হয় এটো কালাৰ খুব বেছি ধুনিয়া লাগিছে আৰু এটো ব্লাউজ পিস হয় এটা পাৰি দিয়া আছে আৰু এইজোৰো আপোনালোকে ধুনিয়াকৈ ল'ব পাৰিব এজোৰ ধুনিয়াকৈ ল'ব পাৰিব এইজোৰ ৰয়েল ব্লু কালাৰত আছে আৰু হোৱাইট আৰু গুণাৰে কাম কৰা আছে এইজোৰ এটো চাওক খুব বেছি লাইট ওয়েট হয় আচলতে এনেকৈ কাম কৰা আছে এইগিটা চাওক সাইড পাৰি আছে হোৱাইটত খুব ধুনিয়া লাগিব লগাই দিলে আৰু এটা গুল গুলকৈ বুটা আছে এটা বুটা গোল্ডেনত আছে আৰু এটা হোৱাইটত আছে এইজোৰ লাইট ওয়েটৰ হ'ব এইজোৰ চাওক এনেকৈ কৰি আছে এসব ললে এনেকুৱা লাগিব কালাৰটো খুব ধুনিয়া কালাৰ এটা হয় আৰু এটো এখন মেখেলা হয় ব্লাউজ পিসটো মই দেখাই দিছো মেখেলা বিলাক ইয়াৰ আহল বহলেই আহে যেহেতু ব্লাউজ পিসটো এটো এনেকৈ কৰি আছে চাওক ব্লাউজ পিসটো ইয়াৰ কন্ট্ৰাষ্টত আছে এটো বেঙুনিয়া কালাৰত ব্লাউজ পিসটো আছে ব্লাউজ পিসটো কন্ট্ৰাষ্টত দিয়া হৈছে বেঙুনিয়া কালাৰত আছে আৰু হোৱাইট যেটো পাৰি আছে সাইডৰ সাদৰৰ হে পাৰিটো দিয়া হৈছে এটো কন্ট্ৰাষ্টত কিন্তু ব্লুত বেঙুনিয়া ব্লাউজ খুব ধুনিয়া লাগিব পিন্ধিলে সিলাই ললে খুব বেছি ধুনিয়া লাগিব এইজোৰ আপোনালোকে ল'ব পাৰিব এটা আছে এটো কালাৰত ৰেড মেজেন্টা কালাৰ বুলি কয় মেজেন্টা কালাৰত আছে এটো সাদৰখন এনেকৈ আছে সেম ডিজাইন হ'ব কালাৰটো বেলেগ হয় পাৰিখিনি কিন্তু বেলেগ ডিজাইনত আছে এটো এনেকৈ আছে এখিনি পাৰি আৰু এটো আঁচলটো হয় মাজৰখন এনেকৈ আছে খুব ধুনিয়া পাব কমফৰ্টেবল পাব পিন্ধিবলৈ এইবিলাক কাপোৰ গৰম ঠাণ্ডা কথা নাই সকলো সিজনতে এইবিলাক কাপোৰ আপোনালোকে পিন্ধিব পাৰিব এসব কালাৰটো খুব আজি কালাৰখিনি পুৰা প্ৰায়খিনি কালাৰে ইউনিক কালাৰছত লৈ আহিছো খুব ধুনিয়া কালাৰছত লৈ আহিছো এটো কালাৰ ল'ব পাৰে আপোনালোকে সহজতে এটো কালাৰ কাপোৰ পাবলৈ টান আছে এখন মেখেলা হয় আৰু এটো ব্লাউজ পিস সাইড পাৰি এটা দি দিয়া আছে স্লিপছৰ কাৰণে আৰু এইজোৰো আপোনালোকে ধুনিয়াকৈ ল'ব পাৰিব এইজোৰ পিন্ধিবলৈ কিন্তু বহুত বেছি কমফৰ্টেবল পাব এটা ব্লুত আছে কপাৰ গুণাৰে কাম আছে এটো কিন্তু বুটাটো অলপ বেলেগ ধৰণৰ হ'ব এটো চাওক এটো এনেকুৱা ধৰণৰ হ'ব আঁচলটো এনেকৈ আছে মাজৰখন গুটেইখনতে হেভিকৈ কপাৰ গুণাৰে বুটা আছে ঘন ঘনকৈ আৰু কিন্তু ডাঙৰ ডাঙৰকৈ বুটা আছে অলপ মানে মিডিয়াম সাইজৰ হ'ব বহুত বেছি ডাঙৰ নহয় কিন্তু সৰু নহয় বৰ ধুনিয়াকৈ আছে খুব ভাল লাগিছে এনেকৈ কৰি আৰু মেখেলা ব্লাউজ পিস মই দেখাই দিছো ব্লাউজ পিসটো কন্ট্ৰাষ্টত হ'বনে কি মই দেখাই দিছো এটো চাওক এখন মেখেলা হয় আৰু লগতে সাইড পাৰিখিনি মই দেখাইছো খুব ধুনিয়া এখিনি সাইড পাৰি আছে ইয়াত এটো চাওক এখিনি সাইড পাৰি হয় এখিনি সাইড পাৰি হয় আৰু লগতে ব্লাউজ পিসটো আছে এটো ব্লাউজ পিস হয় আৰু এটো পাৰি আছে এটো আগতে মই এবাৰ দেখাইছিলো নেকি খুব লগে লগে সোল্ড আউট হৈছিল এটো কালাৰ আৰু কোৱালিটি বহুত ভাল আসলতে আৰু কপাৰ গুণাৰে যেহেতু কাম কৰি আছে এইবিলাক এতিয়া চলি আছে তো মোৰ ভিডিও বিলাক যদি চাই ভাল পাইছে তেতিয়া হলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰি দিব আজিলৈ মোৰ ভিডিও ইমানে আশা কৰো আপোনালোকে চাই বহুত বেছি ভাল পালে তো সকলোকে বহুত বেছি ধন্যবাদ নমস্কাৰ সকলোকে বহুত বেছি ধন্যবাদ নমস্কাৰ